হৰে কৃষ্ণ। কোৱা হয় যে আমাৰ বৈদিক শাস্ত্ৰত এই জীৱনৰ প্ৰত্যেকটো সমস্যাৰে সমাধান আছে। এনে কোনো বস্তু বা বিষয় নাই যাৰ বৰ্ণনা আমাৰ শাস্ত্ৰত কৰা হোৱা নাই। এই কথাই আমাৰ ঋষিমুনিসকলৰ পাণ্ডিত্যৰ কথাকে প্ৰমাণ দিয়ে। কিন্তু পাণ্ডুপুত্ৰ ভীম এই কথাৰ লগত হয়তো একমত নাছিল। তেওঁ ভাবিছিল যে তেওঁৰ সমস্যাটো ইমানেই বেছি জটিল যে ইয়াৰ সমাধান এই বৈদিক গ্ৰন্থসমূহতো থাকিব নোৱাৰে। আৰু সেইবাবে ইয়াৰ পৰা কিদৰে বাচিব পাৰি এই কথা বিচাৰ কৰি তেওঁ এখন আশ্ৰমত প্ৰৱেশ কৰিলে। আৰু তাৰপিছত তেওঁৰ জীৱন পৰিৱৰ্তন হৈ পৰিল। কেৱল তেওঁৰেই নহয়, বৰঞ্চ অনাগত সম্পূৰ্ণ মনুষ্য জাতিৰ জীৱন সলনি হৈ পৰিল। কিদৰে? আহক আমি সেই বিষয়ে আলোচনা কৰি আজিৰ পবিত্ৰ পাণ্ডৱ নিৰ্জলা একাদশী ব্ৰতৰ কথা শ্ৰৱণ কৰোঁ। পাণ্ডৱ নিৰ্জলা একাদশী অৰ্থাৎ বছৰটোত সমাগত হোৱা সকলো একাদশীৰ মাজত প্ৰমুখ তথা সকলোতকৈ অধিক পুণ্যফল প্ৰদান কৰা একাদশী। এই বিষয়ে পদ্মপুৰাণত প্ৰমাণ সাব্যস্ত কৰি উল্লেখ আছে। সংবৎসৰস্য मध्ये एकादश्यो भवन्ति तासां फलम् अवाप्नोति पुत्रमेनात्र संशयः। এই শ্লোকত শ্ৰীল ব্যাসদেৱে পাণ্ডুপুত্ৰ ভীমসেনক কয় যে সেই পুত্ৰ, সম্পূৰ্ণ বছৰত যিমানবোৰ একাদশী সমাগত হয় সেই সকলোবোৰৰে ফল মাত্ৰ এই নিৰ্জলা একাদশী পালনৰ দ্বাৰাই প্ৰাপ্তি হৈ পৰে আৰু ইয়াত কোনো সংশয় নাই। কিন্তু শ্ৰীল ব্যাসদেৱে ভীমসেনক এই কথা কিয় ক'ব লগা হ'ল? আহক আমি সেয়া শ্ৰৱণ কৰোঁ। পাণ্ডৱসকলৰ মাজত সবাতোকৈ বলৱান ভীমৰ মনত আজি চিন্তাৰ ৰেখাৰ সৃষ্টি হ'ল। যিজন ব্যক্তিৰ নিজৰ গদাৰ এবাৰ প্ৰহাৰৰ দ্বাৰা সমগ্ৰ পৃথিৱী কম্পিত কৰি তোলাৰ সামৰ্থ্য আছিল, এনে ভীমসেনৰ মন আজি কম্পিত হৈ আছিল। কিন্তু কিয়? তাৰ কাৰণ মাত্ৰ এটাই আছিল। আৰু তেওঁৰ হৃদয়ৰ এই বোজাৰ পৰা মুক্তি লাভ কৰিবৰ বাবে তেওঁ নিজৰ পিতামহ শ্ৰীল ব্যাসদেৱৰ ওচৰলৈ গ'ল। আশ্ৰমত গৈ তেওঁ শ্ৰীল ব্যাসদেৱক প্ৰণাম জনালে আৰু ব্যাসদেৱেও তেওঁৰ চিন্তিত মুখমণ্ডল দেখা পাই বুজি পালে যে আজি ভীমসেনৰ মনত নিশ্চয় কোনো প্ৰশ্ন অথবা কোনো সংশয় আছে যিয়ে তেওঁক উদ্বিগ্ন কৰি তুলিছে। তেওঁ প্ৰেমপূৰ্বক ভীমৰ মূৰত হাত থলে আৰু ক'লে, আহা পুত্ৰ, কি হ'ল? সহস্ৰ হাতীৰ বল ধাৰণ কৰা মোৰ এই পুত্ৰৰ মুখত আজি চিন্তাৰ ৰেখা কেনেকৈ জন্মিছে? কোৱাচোন, কথাটো কি? শ্ৰীল ব্যাসদেৱৰ বাৎসল্যপূৰ্ণ বচন শুনি ভীমসেনৰ হৃদয় গলি উঠিল। তেওঁ এজন শিশুৰ সদৃশ অসহায় সুৰত ব্যাসদেৱক ক'লে, হে পিতামহ, মোৰ পৰিবাৰত মাতা কুন্তী, জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰ, অৰ্জুন, নকুল, সহদেৱ আৰু আনকি দ্ৰৌপদীও মাহত সমাগত হোৱা দুয়োটা একাদশী তিথিৰ সুন্দৰভাৱে নিয়মপূৰ্বক পালন কৰে। ভাতৃশ্ৰী যুধিষ্ঠিৰে মোকো এই ব্ৰত পালন কৰিবলৈ কয়। তেওঁ কয়, যদি মই মোৰ আধ্যাত্মিক জীৱনত উন্নতি কৰিব খোজোঁ তেন্তে মই এই ব্ৰত কৰিবই লাগিব। কিন্তু এই বুলি কৈ ভীমসেন পুনৰ কিছু চিন্তাত মগ্ন হৈ পৰিল। সেইবাবে ব্যাসদেৱে ক'লে, কি ভীম, তোমাৰ জ্যেষ্ঠ ভ্ৰাতাইতো সঁচা কথাটোকে কৈছে। শাস্ত্ৰৰ কথনো সেয়াই যে যি ব্যক্তিয়ে প্ৰত্যেকটো মাহতে সমাগত হোৱা শুক্ল তথা কৃষ্ণ দুয়োটা পক্ষৰ একাদশী পালন নকৰে তেওঁ স্বৰ্গৰ ঠাইত নৰকলৈ গমন কৰে। সেইবাবে প্ৰত্যেক ব্যক্তিয়ে সেয়া নিশ্চিতভাৱে পালন কৰিব লাগে।
ইয়াত সংশয় কৰিব লগা কি আছে? এই কথা শুনি ভীমে ক'লে, নহয় নহয় পিতামহ, শাস্ত্ৰৰ উক্তিবোৰত মোৰ কোনো সন্দেহ নাই। কিন্তু মোৰ সমস্যাটো হৈছে ইয়ে যে মই ভোকত থাকিব নোৱাৰোঁ। একাদশীত সম্পূৰ্ণ দিনটোৰ কথাটো বাদেই মই এক ক্ষণো একো নোখোৱাকৈ কটাব নোৱাৰোঁ। আপুনিতো জানেই, মোৰ উদৰত বৃক নামৰ অগ্নিৰ সৰ্বদাই প্ৰজ্বলিত হৈ থাকে, যাৰ ফলস্বৰূপে মই দিনটোত বহুবাৰ অধিক মাত্ৰাত ভোজন কৰিব লগা হয়। এনে পৰিস্থিতিত মই একাদশী ব্ৰত পালন কৰি ভোকত থকাৰ কথাটো মই কল্পনাও কৰিব নোৱাৰোঁ, আৰু সেয়াও মাহত 2 বাৰ। নাই পিতামহ, মোৰ বাবে এয়া সম্ভৱেই নহয়। হয়, খুব বেছি মই বছৰটোত এবাৰ এদিন উপবাসে কটাব পাৰিম, কিন্তু তাতকৈ অধিক মোৰ দ্বাৰা সম্ভৱ নহয়। সেইবাবে কৃপা কৰি আপুনি মোক এনে কোনো ব্ৰত, তপ অথবা দানৰ বিধিৰ বিষয়ে কওকচোন, যিটো কেৱল এবাৰ পালন কৰিয়ে মই বছৰটোৰ সকলো একাদশী তিথিৰ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ম। ভীমসেনৰ কথা শুনি শ্ৰীল ব্যাসদেৱ নিজ পুত্ৰৰ শিশুসুলভ সৰল মনৰ কথা ভাবি হাঁহি উঠিল। তেওঁ ক'লে, হে পুত্ৰ, তোমাৰ সমস্যাটো মই বুজি পাইছোঁ। সেইবাবে এতিয়া ধ্যান দি শুনা। জেঠ মাহৰ শুক্লপক্ষত এক বিশেষ একাদশী তিথিৰ সমাগত হয়, যাৰ নাম হৈছে নিৰ্জলা একাদশী। এই একাদশী বছৰটোত কেৱল এবাৰ পালন কৰিলে ব্যক্তিয়ে সম্পূৰ্ণ বছৰটোৰ সকলো একাদশীৰ ফল প্ৰাপ্তি কৰে। এই একাদশীত অন্নৰ সৈতে জলো ত্যাগ কৰা হয়। যি ব্যক্তিয়ে এই একাদশী পালন কৰে তেওঁ একাদশীৰ সূৰ্যোদয়ৰ পৰা দ্বাদশীৰ পালন সময় পৰ্যন্ত 1 টোপাল জলো গ্ৰহণ কৰিব নালাগে। এতিয়া মই তোমাক এই একাদশীৰ পৰা প্ৰাপ্তি হোৱা পুণ্যফলৰ বিষয়ে ক'ম। ধ্যান দি শুনা। এই নিৰ্জলা একাদশী পালনৰ দ্বাৰা সকলো তীৰ্থত স্নান কৰাৰ পুণ্যফল প্ৰাপ্তি হয়। যি ব্যক্তিয়ে নিষ্ঠাপূৰ্বক এই ব্ৰতৰ পালন কৰে তেওঁ মৃত্যুৰ সময়ত ভয় লগা যমদূত নহয়, বৰঞ্চ সুন্দৰ বিষ্ণুদূত বৈকুণ্ঠলৈ লৈ যাবলৈ আহে। একাদশীৰ পালন কৰাৰ পিছত যি ব্যক্তিয়ে গোদান অথবা গো সেৱা কৰে তেওঁৰ সমস্ত পাপ নাশ হৈ পৰে। সেই পাপ সুমেৰু অথবা মন্দাৰ পৰ্বতৰ সমান বিশালেই নহওক কিয়। এয়াই হৈছে এই একাদশীৰ মহানতা। এতিয়া মই তোমাক এই ব্ৰত পালন কৰাৰ বিধি ক'বলৈ লৈছোঁ। ধ্যান দি শুনিবা। হে ভীমসেন, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে এই একাদশী পালন কৰা ব্যক্তিয়ে পবিত্ৰ জলত স্নান কৰা উচিত, সুযোগ্য ব্যক্তিক দান কৰা উচিত, আৰু জপমালাত ভগৱানৰ পবিত্ৰ নামৰ জপ কৰা উচিত। এই দিনটোত অন্য কোনো ধাৰ্মিক বিধি পালন নকৰিলেও হয়, কিন্তু এই মুখ্য 3টা নিয়ম অৱশ্যেই পালন কৰা উচিত। একাদশীৰ পৰৱৰ্তী দিনা দ্বাদশীত ব্যক্তিয়ে পুৰুষোত্তম ভগৱানৰ ত্ৰিবিক্ৰম স্বৰূপত জল, পুষ্প, ইতৰ তথা প্ৰদীপেৰে পূজা কৰা উচিত। তাৰপিছত ভগৱানৰ ওচৰত এইদৰে প্ৰাৰ্থনা কৰা উচিত, হে ঋষিকেশ, ইন্দ্ৰিয়ৰ স্বামী, কৃপা কৰি মোক আপোনাৰ শুদ্ধ ভক্তিৰ উপহাৰ প্ৰদান কৰক। যদিওবা মই এই জলেৰে পৰিপূৰ্ণ পাত্ৰতকৈ অধিক একো অৰ্পণ কৰাৰ যোগ্য মই নহয়, তথাপিও আপুনি মোৰ ওপৰত কৃপা পৰীক্ষণ কৰিব প্ৰভু। এই বুলি কৈ এই জলৰ পাত্ৰটো কোনো সুযোগ্য ব্ৰাহ্মণক দান কৰা উচিত। আৰু এইদৰে শ্ৰীল ব্যাসদেৱে ভীমসেনক নিৰ্জলা একাদশী ব্ৰতৰ মহিমা আৰু ব্ৰতৰ বিধিৰ বিষয়ে জ্ঞান প্ৰদান কৰিলে। যেতিয়া সকলো পাণ্ডৱগণে নিৰ্জলা একাদশীৰ মহিমাৰ বিষয়ে শ্ৰৱণ কৰিলে তেতিয়া তেওঁলোক সকলোৱে এই একাদশী কঠোৰভাৱে তথা ভক্তিভাৱেৰে পালন কৰিলে।
আৰু সেই তেতিয়াৰ পৰাই এই একাদশীক ভীমখেনি একাদশী অথবা পাণ্ডৱ নিৰ্জলা একাদশী নামে প্ৰসিদ্ধ হৈ পৰিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যি ব্যক্তিয়ে এই নিৰ্জলা একাদশীৰ দিনা ভগৱানৰ পবিত্ৰ নামৰ জপ কৰে, পুণ্যকৰ্ম কৰে, তীৰ্থত স্নান কৰে আৰু বৈদিক গ্ৰন্থসমূহৰ অধ্যয়ন কৰে, তেতিয়া সেই সকলোবোৰ অক্ষয় হৈ পৰে আৰু ইয়াৰ পৰা অৰ্জিত পুণ্যফলৰ কেতিয়াও নাশ নহয়। এয়াই আছিল পাণ্ডৱ নিৰ্জলা একাদশীৰ ব্ৰতৰ কথা। এই কথাৰ শ্ৰৱণ তথা পঠন কৰিলেও ব্যক্তিৰ পূৰ্বজন্মৰ পাপ ক্ষয় হয় আৰু ভগৱানৰ প্ৰতি তেওঁৰ ভক্তিৰ বৃদ্ধি হয়। তেন্তে আহক এই পৰম পবিত্ৰ নিৰ্জলা একাদশীৰ দিনটোত আমাৰ মন তথা ইন্দ্ৰিয়সমূহ পৰম ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত সমৰ্পিত কৰোঁ আৰু আমাৰ আধ্যাত্মিক জীৱনত অগ্ৰসৰ হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।